নমস্কাৰ বন্ধুসকল, আজি এনেকুৱা এজন মানুহক লগ কৰিম। তেওঁ অৱসৰপ্ৰাপ্ত বেংক বিষয়া। বৰ্তমান কৃষি ফাৰ্মৰ জৰিয়তে নিজকে আত্মনিয়োগ কৰিছে। তেওঁ গাহৰি পালন কৰিছে, ছাগলী, হাঁহ পালন কৰিছে, মাছ পালন কৰিছে আৰু অন্যান্য নেমু টেঙা আদি খেতি কৰিছে আৰু বছৰি লাখ লাখ টকা উপাৰ্জন কৰিছে। আহক চাওঁ তেখেতৰ ফাৰ্ম। আপুনি কওকচোন আপোনাৰ ফাৰ্মখনৰ বিষয়ে অকণমান আমাক থুলমূলকৈ। মোৰ ফাৰ্মখনৰ বিষয়ে আপোনালোকে দেখিছেই। মই 2018 31 ডিচেম্বৰ ৰিটায়াৰ কৰিলোঁ। হয়, তাৰপিছতে মোৰ এটা পৰিকল্পনা আছিলে আগতে, আৰু যিহেতুকে মই খেতিয়কৰ ঘৰৰ ল'ৰা, খেতিৰ ওপৰত মোৰ খুব বেছি বিশেষ ধাৰণা নাই, কিন্তু খেতি কৰি মোৰ খুব ইণ্টাৰেষ্টেড খেতিত। সেইকাৰণে ভাবিলোঁ ইয়াতে ফিছাৰী কৰোঁ। ফিছাৰী পাৰতে গাহৰি পুহিম, হাঁহ পুহিম, মুৰ্গী পুহিম। সেইমতে মই এতিয়া ফাৰ্মখন চলাই আছোঁ। আপুনি কি চাকৰি কৰিছিলে? মই লাংপি দেহাঙি ৰুৰেল বেংকত মেনেজাৰ আছিলোঁ। ফাৰ্মখনত আপোনাৰ কি কি এতিয়া আছে? মোৰ ফাৰ্মত এতিয়া আছে গাহৰি আছে। প্ৰথমটো মোৰ গাহৰি, তাৰপিছতে হাঁহ আছে, কুকুৰা আছে আৰু গৰু 3জনী আছে। হয়, মাছ আছে। মাছ আছে। হয়, গাহৰি আপোনাৰ কেনেকুৱা? গাহৰি মই এই বছৰতে প্ৰায় 3 লাখ টকাৰ গাহৰি বিক্ৰী কৰিছোঁ এতিয়ালৈকে। আৰু এতিয়া মোৰ পোৱালি আছে, প্ৰায় পোৱালি 26টা আছে আৰু 11টা মাইকী আছে। এই ফাৰ্মখনত আপোনাৰ সৰ্বমুঠ কিমান মাটি? 26 বিঘা মাটি। 26 বিঘা আছে। তাতে ধান খেতিও আছে। হয়, আৰু মই গোমধান খেতি কৰোঁ গাহৰি দানা হিচাপে। এইবছৰ পানী নোহোৱাৰ কাৰণে কৰিব পৰা নাই। আৰু তাৰোপৰি মই বগৰী, কিছুমান আপেল বগৰী বুলি কয়, সেই বগৰী গছো লগাইছোঁ আৰু পাৰতে যি পাৰিছোঁ। আৰু মোৰ ইয়াৰ মাটিটো খুব বেয়া, এই চইল টেষ্ট কৰোৱা নাই, কিন্তু ভৱিষ্যতে ভাবিছোঁ চইল টেষ্ট কৰাই পেলাই মই মাটিটো কেনেকৈ ভাল কৰিব পাৰি সেই কৰিবলৈ চেষ্টা কৰিম। মাছ আৰু হাঁহ, গাহৰি, কুকুৰা সকলো আপোনাৰ ফাৰ্মতে পোৱা যায়? পোৱা যায়। মাছ পালনৰ জৰিয়তে আপুনি লাভৱান হৈছেনে? ঠিক মই এতিয়ালৈকে ক'ব নোৱাৰোঁ, কিন্তু যোৱা বছৰ মই 1.5 কুইণ্টেল মাছ বিকিছিলোঁ। আৰু এইবছৰ আজি ইটো পুখুৰীৰ পৰা সিটো পুখুৰীলৈ মাছ চিফটিং কৰোঁতে প্ৰায় 64 কেজি মাছ মই আজি বিক্ৰী কৰিছোঁ। প্ৰায় 10,000 টকা মাছ বিক্ৰী কৰিলোঁ আজি। নতুন প্ৰজন্মক আপুনি কি ক'ব? মোৰ সেইটোৱে আৰু কি, মই ধৰক ইমান বছৰ চাকৰি কৰিলোঁ। চাকৰি কৰাৰ পিছত চৰকাৰে আমাক এটা পেঞ্চন দিয়ে। মই ঘৰত বহি খাই থাকিব পাৰিলোঁহেঁতেন, কিন্তু মই ভাবোঁ নতুন প্ৰজন্মই এনেকুৱাবিলাক আদৰ্শ হিচাপে লৈ মোৰটোৱে নহয় আৰু বেলেগৰ পৰাও শিকক। মই যিহেতুকে মই শিকিবলৈ চেষ্টা কৰি আছোঁ। মই তেজপুৰত ট্ৰেইনিং কৰিছিলোঁ গাহৰি, বুজিছেনে? চিম্বায়টিক ফুডছ বুলি আছে, তাত ট্ৰেইনিং দিয়ে 3 দিনীয়া, 5,000 টকা লয়। তাত খোৱা বোৱা চব ফ্ৰী থাকে। আপুনি ইয়াত অন্যান্য ভিতৰত
কি গছ আৰু ফলৰ গছ পোৱা যায় আপোনাৰ ইয়াতে? মোৰ ইয়াত ফলৰ গছ নেমু আছে হয় আৰু অমিতা আছে। অমিতা আছে। তাৰোপৰি ইয়াতে 300 জোপা চেগুন হয় আৰু 300 জোপা মেহগনি গছ আছে। মেহগনি আৰু টেঙা টেঙা 300 আছে, নেমু 300 আছে। ইয়াৰ পৰা প্ৰডাকশ্যনটো আপোনাৰ কেনেকুৱা? প্ৰডাকশ্যন ভাল, কিন্তু মাৰ্কেট নাই। এতিয়া আপোনাৰ পোনে 40 টকাকৈ, 80টা নেমুত যদি 40 টকাকৈ বিক্ৰী কৰিবলগীয়া হয়, অমিতা যদি পাৰ কেজি 5 টকা 4 টকাকৈ দিবলগীয়া হয়। সেইটো নাজানো লকডাউনৰ কাৰণে হৈছে নে কি কাৰণে হৈছে, কিন্তু আমাৰ ইয়াত বজাৰখন নাই। হয়, উন্নত বজাৰৰ অভাৱৰ কাৰণে আপোনাৰ হয় হয় মানে ইমান আপুনি উপকৃত হ'ব পৰা নাই বুলি ভাবিছে তাৰমানে? উপকৃত হ'ব পৰা নাই। ঠিক আছে।